हेलो एवरीवन स्वागतम जनाइছো অন্য এটা ভিডিও লৈছো আজি মই আইছো মানে শংকৰদেৱৰ জন্মস্থান মানে বৰদোৱাত আৰু আহি কেনে ইয়াতে মানে ভিডিওটো ষ্টাৰ্টিং কৰিছো আৰু ক'ত ক'ত যা ভিডিওটো সকলোৱে চাই থাকিব সো বলকচোন বলনকৈ আমি ভিডিওটো আৰম্ভ আমি মানে মেইন মন্দিৰটোৰ ওপৰত যাই আছো আৰু ইফালে মানে যিটো চাকি দিয়ে আৰু তো তাতে মানে চাকি তাকি দি ললো এতিয়া আমি আহি পালো মৃত্যুঞ্জয় মন্দিৰ নগাঁৱত থকা আৰু ইফালে আছে মন্দিৰটো আমি হাঁহ চাহ কৰি ললো প্ৰসাদ চসাদ লৈ ললো আৰু এই মন্দিৰটো মানে ইতিহাসটো ক'ব গ'লে ইউটিউবত বেছি ভিডিঅ' বনাই মই বেছিকৈ মানে ক'ব গ'লে মানে ভিডিঅ'টো দীঘল আৰু আমি এটা একদম বৰদোৱা মন্দিৰত যাই আছো এতিয়া ইফালে এইটো মৃত্যুঞ্জয় মন্দিৰত আহিলে এইটো মানে চাকি তাকি দিব লাগে আৰু এইটো হৈছে মেইন মন্দিৰটো তো এতিয়া আপোনালোক পাই আছো এতিয়া আমি একদম বৰদোৱা যাম ভিডিওটো মানে সকলোৱে চাই থাকিব মানে একদম ৰ'দ দিছে হেৰি দিছে তো গাছৰ তলত আহি মানে বহিলোঁ আৰু এতিয়া আমি মানে একদম ভিতৰত সোমাই গ'লোঁ সোমাই যাই এতিয়া মেইন হেৰিত যাই আছোঁ আৰু মেইন মন্দিৰটোত মানে ক'ব গ'লে সত্ৰখনত তো এতিয়া আমি আহি পেলাই একদম শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান মানে বটদ্ৰৱা বা আলিপুখুৰী তো এই মানে কেম্পাছটো বহুত ডাঙৰ এখন মানে মেইন গেটখন আৰু এই ভিতৰত মানে কেম্পাছটো বহুত ডাঙৰ কৰিছে আপোনালোকক আৰু ইয়াতে মানে আগফালে এটা আকাশী গংগা মানে নামৰ মানে পুখুৰী এটা আছে তো এতিয়া আমি ভিতৰলৈ যাম যাই কেনে আপোনালোকক দেখুৱাই আছো দেই মেইন মানে বটদ্ৰৱা থানৰ ভিতৰত আহিছোঁ আৰু ইয়াত মানে ধুতি নিপিন্ধিলে মানে সোমাব নিদিয়ে সেইটো বৰ দুখৰ কথা আগতে গম পালে ধুতি লৈ আহিলোঁ হয় বাৰু ভিডিঅ' চোৱা নাই আগতে বেলেগ ইউটিউবত তো ইয়াতে মানে শংকৰ দিনৰ গছ আছিলে চ' আপোনালোকক দেখুৱাম মাধৱ স্বৰূপে আহি